নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল, লগতে মোৰো ভাল। মোৰ আকৌ আজি নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি ভাত খোৱা ভিডিঅ' দিয়া নাই দেই, আজি ৰেচিপিৰ ভিডিঅ' এটা দিম বুলি ভাবিছোঁ। মানে ওচৰৰ খুৰী এজনীয়ে নাৰিকলৰ লাড়ু বনাবলৈ মাতিছে আৰু নাৰিকলৰ লাড়ু বনামগৈ, মানে আমাৰ ইয়াতে থাকে আৰু একেলগে। আৰু মইনো নাৰিকলৰ লাড়ুকেইটা কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ অকণো স্কিপ নকৰাকৈ চাব দেই। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। যদি ইউটিউবত চাই আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে নাৰিকলটো মই ধুনীয়াকৈ গুচাই এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ আৰু ওপৰৰ কলা অংশখিনি গুচাই লৈছোঁ। আপোনালোকে ৰুকনিৰ সহায়তো ৰুকি ল'ব পাৰে, যাৰ ৰুকনি আছে। মোৰ ওচৰত ৰুকনি নাই, সেইবাবে মিক্সি বাতিতে মই ধুনীয়াকৈ এতিয়া নাৰিকলখিনি ধুনীয়াকৈ মিহিকৈ পিচি ল'ম আৰু লগতে মই চেনিখিনিও ধুনীয়াকৈ মিক্সিতে মাৰি ল'ম, তেতিয়া মানে বস্তুটো বনাবলৈ সুবিধা হয়। এইফালে চেনিখিনিও ধুনীয়াকৈ মাৰি লৈছোঁ আৰু নাৰিকলে চেনিয়ে মই ধুনীয়াকৈ এতিয়া এটা গামলাত সানি মানে অলপ সময়ৰ কাৰণে থৈ দিছোঁ আৰু 1 ঘণ্টামানৰ কাৰণে থৈ দিলে বেছি ভাল হয়। আৰু আনফালে মই চুজিৰ পেকেট এটা, মানে চুজি গোটেইখিনি নিদিওঁ, অলপ ভাজিব লৈছোঁ। নাৰিকলত মানে অলপ চুজি দিওঁ, তেতিয়াহে লাড়ুটো অলপ সৰহ হ'ব। মানে এটা নাৰিকলৰ লাড়ুহে মোক বনাবলৈ দিছে। আৰু এইফালে চুজিখিনি অলপ ভাজি লৈছোঁ আৰু চুজিখিনি বেছি ৰঙচুৱাকৈ নাভাজিব আপোনালোকে, অকণমান ৰঙা ভাৱ এটা অহাৰ লগতে মানে বন্ধ কৰি দিব গেছটো। চুজিখিনি ভজাৰ পিছতে এতিয়া নাৰিকলখিনি কেৰাহীত ঢালি দিলোঁ আৰু লগতে মই ইলাচি 3টা খুন্দি দিলোঁ। খুন্দি দিওঁতে আপোনালোকক দেখাবলৈ নহ'ল দেই, কাৰণ এখন হাতে বনালে এখন হাতে ভিডিঅ' কৰিবলৈ বহুত কষ্ট হয়। আপোনালোকে বুজি পায় যোনে যোনে ভিডিঅ' বনায়। আৰু এইফালে গেছটোও কমাই থৈ দিছোঁ যাতে জ্বলি নাযায়, আৰু অলপ আঠা ভাৱ হোৱালৈকে মই ভাজি থাকিম। আপোনালোকে আঠা ভাৱ হ'লে গম পাবই আৰু লাগি ধৰিব, মানে হাতত এনেকৈ গোলকৈ এনেকৈ মাৰি চাব। গোল হৈ যদি বনি যায় তেতিয়া ভাবিব আৰু নাৰিকলৰ লাড়ু বনাব পৰা জোখৰ হৈছে। লাষ্টত চুজিখিনি ঢালি দিলোঁ আৰু এইফালে মোৰ নাৰিকলৰ লাড়ু হৈ গ'ল। আৰু আপোনালোকক বন্ধাখিনি মই দেখুৱাব নোৱাৰিলোঁ দেই, মানে চুজি দিয়াখিনিও দেখুৱাব নোৱাৰিলোঁ, কাৰণ কেমেৰা ধৰা মানুহ নাই, একেবাৰে মানে মই দুখিত। আৰু আজি ইমানেই আছিল। ৰেচিপিটো চাই কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব। আজিলৈ বা